হাই এভৰিৱান, মই চাদিকুল আৰু আপোনালোকে চাই আছে চাদিকুল ব্লগ। আজি আমি গৈ আছোঁ অকিনাৱা ৰিজৰ্ট আৰু আমাৰ লগত যাব আব্বাছ ছাৰ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, বহুত ধুনীয়া ঠাইত গৈ আছোঁ আমি। গাইজ, আমি আছোঁ বৰ্তমান উৰিয়াগাঁও বাইপাছ আৰু ইয়াৰ পৰা প্ৰায় এইটো ৰাস্তা দি প্ৰায় 1.5 কিলোমিটাৰমান সোমাই যাব লাগিব তো অকিনাৱা ৰিজৰ্টলৈ। আৰু আমাৰ লগত আব্বাছ ছাৰ আছে। আমি বৰ্তমান উৰিয়াগাঁও বাইপাছত আহি ৰখিছোঁ অলপ টাইম। ইয়াৰ পৰা আকৌ যাত্ৰা আৰম্ভ কৰিম। এইটো ৰাস্তা দি আমাৰ 1.5 কিলোমিটাৰমান সোমাই যাব লাগিব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। গাইজ, আমি বৰ্তমান অকিনাৱাৰ মেইন গেট যিখন অকিনাৱা ৰিজৰ্টৰ সেইখন আহি পাই গ'লোঁ। আৰু এইপিনে দি সোমাই যাম এতিয়া। এইখিনি কিমান সোমাই যাব লাগিব সেইটো বাৰু নাজানো, সোমাই গ'লে ক'ব পাৰিম। এইটো চাওক, অকিনাৱা ৰিজৰ্ট আৰু উদ্ভিদ উদ্যান। তো আমি এইপিনে দি এতিয়া সোমাই আছোঁ, তো চাই থাকক। গাইজ, মই আছোঁ বৰ্তমান অকিনাৱাৰ যিখন এইটো গেট চাওক, অকিনাৱা পাৰ্ক ৰিজৰ্টত আমি সোমালোঁ। মানে আব্বাছ ছাৰে সোমাইছে, মই বাৰু সোমাই এবাৰ ওলাই আহিলোঁ আকৌ। এইটো চাওক কি ধুনীয়া গছেৰে মানে ফুলনি, কিমান ধুনীয়া ঠাই। এইপিনে আমি এতিয়া সোমাম ভিতৰলৈ এতিয়াও যোৱা নাই, মেইন ভিতৰলৈ যোৱা নাই। কেনেকুৱা কি কথা সেইটো আমি এতিয়াও জনা নাই, ভিতৰত গৈহে জানিব পাৰিম। তো তাৰ বলক। ইয়াৰ পৰা আপোনালোকে ভিউটো চাওক না, ৱাও কি ধুনীয়া ভিউ চাওক না ইয়াৰ পৰা। চাওক কি ধুনীয়া ঠাই, কি ধুনীয়া। আমি কিন্তু সিঙ্গেল আহিছোঁ আৰু চবেই কিন্তু বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড লৈ আহিছে। আমি সিঙ্গেল, কিন্তু আপোনালোকে আহিব পাৰে ইয়াত আপোনালোকৰ গাৰ্লফ্ৰেণ্ডক লৈ।
আপোনালোকে ইয়াত আহি বহুত সময় লেট কৰিব পাৰে কাৰণ ইয়াত টয়লেটৰ সুবিধা তাৰপিছত বহুত জিৰণি লোৱাৰ সুবিধা বহুত কিবা কিবি আছে আপোনালোকে ইয়াত আহে যদি বহুত সময় লেটো কৰে তথাপিও কোনো প্ৰব্লেম নাই মানে এইফালে আপোনাৰ খোৱাৰ জেগাও আছে এইটো ৰেষ্টুৰেণ্টো আছে দেখুৱাই দিয়ক মানে এইফালে ৰেষ্টুৰেণ্টো আছে আৰু পেট ভৰি খাই মানে আৰু ক্লিয়াৰ কৰি ইয়াতো থৈ যাব পাৰিব এইটো দেখুৱাওক ভালকৈ এইটো চাওক এইটো আপুনি যিমান খাই ইয়াতে থৈ যাব পাৰিব মানে নো টেনশ্যন চাওক চাওক এইটো শহাপহু কি ধুনীয়া ধুনীয়া শহাপহু চাওক এইটো চাওক পূৰা খাই আছে সিহঁতে পূৰা পেট পূজা কৰি আছে ক'ত এইটো এফালে এটা ধুনীয়া পোৱালি আছে এইটো চাওক পোৱালি ৱাও কি ধুনীয়া পোৱালি চাওক না ৱাও ৱাহ কি মৰম লাগিছে বহুত মৰমীয়াল দেখিছে চাওক না চাওক কি ধুনীয়াকৈ খাই আছে পূৰা পেট পূজা কৰি আছে ই চাওক না এ ভাই কমাই খা না কমাই খা এ এইটো চাওক ভেলাঘৰ মানে খেৰৰ ঘৰ কক 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 বহুত ভাল লাগিছে আজি আহি ইয়াত বহুত ধুনীয়া জেগা আমি গমেই পোৱা নাছিলোঁ যে ইয়াত আমাৰ নগাঁৱৰ মাজত ইমান ধুনীয়া জেগা আছে তো আপোনালোকে চাইছে পিছৰ ভিডিঅ'খিনি আৰু আগলৈ আৰু অলপ জেগা আছে আমি এইখিনি দেখুৱাই আমাৰ ভিডিঅ'টো সমাপ্ত কৰিম চাওক আৰু এইখিনি জেগা দেখুৱাম তো এতিয়া আমি ওলাই আছোঁ ভিতৰত ঘূৰিলোঁ বহুত তো আপোনালোকে চালেই বহুত ঘূৰিলোঁ এতিয়া আমি ওলাব লৈছোঁ তো ওলাই আছোঁ তো গৈ থাকোঁ সময়ো নাই সময়ো শেষ গৈ থাকোঁ আমি চাইছে কিবা কওক কিমান ধুনীয়া আৰু বহুত ভাল লাগিছে নগাঁৱৰ মাজত বহুত ধুনীয়া জেগা বনাইছে এটা বহুত ডাঙৰ এৰিয়া ইয়াত চব সুবিধা আছে খোৱাৰ পৰা লৈ একেবাৰে টয়লেটৰ ব্যৱস্থাও আছে আপোনাৰ যিকোনো বস্তু ইয়াত পাব আপোনালোকে ইয়াত আহিব পাৰে ভাল জেগা তো চাইছে আজি ভিডিঅ'টো আৰু লাইক কমেণ্ট কৰিব সকলোৱে হা লাইক কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক শ্বেয়াৰ কৰিব লাইক কমেণ্ট কৰিব কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু এটা বস্তু চাওক এইটো চাওক এইটো